সো মই ক'ত আহিছোঁ আপোনালোকক দেখাই দিওঁ। মই আহিছোঁ বড়গাঁও আৰু এইফালে আছে আমাৰ উৎপত বিলৰ মেইন পইণ্টটো, য'ত মানে উৎপত বিলত মানুহে বেছিভাগ টুৰিজম কৰে। সো হেল্ল' ফ্ৰেণ্ডছ, মই নীতিশ আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। চ' গাইছ, আজি মই লৈ আহিছোঁ বাইকখন, মানে কলেজত আহিছোঁ আৰু বাইক লৈ আহিছোঁ। এইখন বাইক কিন্তু মন নহয় গাইছ, মোৰ এজন জেঠা আছে, সেই জেঠাৰ পৰা মই লৈ আহিছোঁ বাইকখন। চ' জেঠা মানে ইমান এটা বাইকখন নচলায়, চ' ভাবিলোঁ ময়ে লৈ আহোঁ। চ' বাইকখন লৈ অহাৰ কাৰণ হৈছে আমাৰ আগিয়াত কেইটামান জাগা আছে, সেই জাগাবোৰ আপোনালোকক দেখাম মানে। চ' আজি মোৰ ড্ৰেছখনো অলপ বেলেগ ধৰণৰ দেখি আছে। চ' এইটো ইউনিয়নৰ ড্ৰেছ হয়। চ' প্ৰথমে আমি যাম কলেজত যাই আপোনালোকক দেখাম। চ' গাইজ, যেতিয়া মই কলেজত আহিলোঁ তেতিয়া মই এটা গম পালোঁ যে ইয়াতে আমাৰ যে শিক্ষকবোৰ আছে সেই শিক্ষকবোৰক উচিত দৰমহা দিয়া নাই, তাৰ কাৰণে এনেকা কৰি এটা ক্ৰাউড জমা হৈছে। কথাটো হৈছে আমাৰ কলেজত এক্সাম চলি আছে আৰু লগতে চৰকাৰে আমাৰ শিক্ষকবোৰক উচিত দৰমহাটো দিয়া নাই, মানে যিখিনি পাব লাগে দৰমহা সেইখিনি দিয়া নাই। চ' তাৰ কাৰণে এনেকা ধৰণৰ এটা ক্ৰাউড জমা হৈ আন্দোলন কৰি আছে। এইজন হৈছে আমাৰ প্ৰিন্সিপাল ছাৰ, আৰু প্ৰিন্সিপাল ছাৰে কেইটামান বক্তব্য দি আছে। ফিক্স দৰমহা দি থৈ দিছিলে আৰু যিটো দৰমহাৰে আচলতে আমি আটাই অনুভৱ কৰোঁ। চ' আন্দোলনটো শেষ হোৱাৰ পিছত আমি ইউনিয়নৰ মেম্বাৰ কেইজনে ইয়াতে আহিলোঁ। মানে সকলোৰে আজি প্ৰথম দিন এই ইউনিয়নৰ ড্ৰেছত। চ' এটা স্মৃতিৰ কাৰণে আমি সকলোৱে এখন দুখনমান ফটো উঠি ল'লোঁ। চ' গাইজ, মইতো কলেজত আহিও পাইছিলোঁ, মানে বৰ্তমান চলি আছে এক্সাম। চ' এক্সামত যেন বেছি ডিষ্টাৰ্বেঞ্চ নিদিওঁ, তাৰ কাৰণে আমাৰ কেইজনমান ইউনিয়ন সিফালে আছে আৰু মই ইয়াতে মানে আহিলোঁ ভিডিঅ' বনাবৰ কাৰণে। আৰু গাইজ দেখিব পাৰে ইয়াতে কেইটামান প্ৰগ্ৰাম আৰু আমাৰ এক্সামৰ ডেট শ্বীট দিয়া হৈছে। 16 তাৰিখৰ পৰা আছে গাইজ এক্সাম। বহুত টেনশ্যন হৈ আছে, এখনলৈকে একো পৰা নাই। আজি হৈছে 1 তাৰিখ, 16 তাৰিখ আহে আৰু কিমান দিন, 15 দিন আছে আৰু গাইজ। কি যে কৰিম গাইজ। এই যিয়ে নহওক, এইখন ভাল লাগছে। মোৰ ড্ৰেছটো একবাৰ চাওক না গাইজ, অলপ ভাল লাগিলে কমেণ্ট এটা কৰি দিব গাইজ। আৰু হোৱাইট এংগেলত বনালে ক্লিয়াৰ নহয় গাইজ, কি কৰিম আৰু। চ' আপোনাৰ মানে লাষ্টলৈকে দেখক। এতিয়া যাম আমি ঘূৰিবৰ কাৰণে। কলেজখন বেছি নেদেখাং আজি, কাৰণ এক্সাম চলি আছে। চ' এতিয়া আমি ঘূৰিব যাম, ব'লক। চ' গাইজ, মই ক'ত আহিছোঁ? মই আহিছোঁ আমাৰ এই আগিয়াত যে হেলিকেপ আছে, এইখন হৈছে হেলিকেপ। ইয়াতে মানে ৰানিঙো কৰা হয়, লগতে ইয়াতে হেলিকপ্টাৰ যে আহে, তো এইখনতে নামা হয়। মানে আপুনি যদি গম পায় যে আগিয়া অঞ্চলত যদি আপুনি থাকে, তো গমেই পায় যে হেলিকপ্টাৰ যেতিয়া মানে কোনোবা ডাঙৰ মানুহ আহে, চ' এইখনতে মানে হেলিকপ্টাৰটো লেণ্ড কৰা হয়। এইখন হৈছে হেলিকেপ। চ' আপোনালোকক দেখালোঁ মানে গাইজ মোৰ ভিডিঅ'খনত। তো এইখনক হেলিকেপ কয়। এতিয়া গাইজ এইফালে আছে উৎপত বিল, ইফালে উৎপত বিল যায়, আৰু ইফালেও উৎপত বিলৰ কেইটামান মানে এই যে ঘৰ যে বনোৱা হয় গাইজ, সেনেকা টাইপৰ ঘৰ আছে। চ' ব'লক তাৰেলৈকে যাই আপোনালোকক দেখাং। চ' গাইজ দেখিব পাৰে এইফালে আছে আমাৰ উৎপত বিলৰ এই মানে বিল্ডিংটো। চ' এইটো হৈছে এটা উৎপত বিলৰ বিল্ডিং। চ' ওচৰত যাই আপোনালোকক দেখাম। আৰু এইফালে আছে আমাৰ উৎপত বিলৰ মেইন পইণ্টটো, য'ত মানে উৎপত বিলত মানুহে বেছিভাগ টুৰিজম কৰে, মানে ফটো উঠিব যায় আৰু গাইজ। চ' সেইফালেও আছে। আপুনি ক'ত যাব, মানে এইফালে যাব না এইফালে যাব? চ' এইফালে অলপ দূৰ হ'ব গাইজ। আৰু কলেজত মানে আজি AIDS দিৱস, AIDS বুলি এটা দিৱস আছে, মানে ময়ো নাজানো, নতুন। চ' তাতেও যাব লাগিব, তাৰ কাৰণে বেছি দূৰ নাযাওঁ গাইজ। এইফালে এটা মানে আছে উৎপত বিলৰে, মানে তাতেও টুৰিজম এট্ৰেকশ্যন আছে। চ' তাতে যাই আপোনালোকক দেখাই আছোঁ। চ' ব'লক। চ' গাইজ, তাতে যোৱাৰ আগতে আপোনালোকক মই ক'ব বিচাৰোঁ, এইখন হৈছে আমাৰ ইয়াতে আগিয়াৰ শ্মশান। চ' দেখিব পাৰে এইখন হৈছে শ্মশান মন্দিৰ। মানে ইয়াতে মানুহে যেতিয়া মৰে, আপোনালোকেতো গমেই পায় যে শ্মশানত আনি সেনা মানুহক পুৰা দিয়া হয়। চ' দেখিব পাৰে ইয়াতে মানুহ যেতিয়া মৰে, চ' ইয়াতে আনি মানুহবোৰক পুৰা দিয়া হয়। পুৰা দিয়া বিচনা বুলি মই ক'লোঁ, কি বা কয় নাজানো, কিন্তু ইয়াতে যেতিয়া মানুহ মৰে, চ' তেতিয়া ইয়াতে পুৰা দিয়া হয়। চ' দেখিব পাৰে অলপ এনেকা ধৰণৰ হয় বস্তুটো, য'ত পুৰা দিয়া হয় মানুহ মৰিলে। চ' গাইজ আপোনালোকে দেখিব পাৰে মই ইয়াতে আহি গ'লোঁ। চ' উৎপত বিলৰ এট্ৰেকশ্যন এইখিনিও আছে, সিফালেও আছে, কিন্তু মই এইখিনিত কিয় আহিলোঁ, এইখিনি অলপ ওচৰ হয়। চ' দেখিব পাৰি ইয়াতে এনেকা টাইপৰ ঘৰ আছে, ব্ৰিজ এখন বনোৱা হৈছে ইয়াতে আহিবৰ কাৰণে। চ' গাইজ মই ইয়াতে আহি গ'লোঁ। এইখনত মানে এই নাওৰে একদম লাষ্টলৈকে যোৱা যায়। এতিয়া মানে নাওবোৰৰ অৱস্থা দেখিব পাৰে, মানে তলৰ পৰা ফুটি সেনা নাৱত পানী উঠিছে। চ' তাৰ কাৰণে এই জেগাবোৰত এতিয়া যোৱা নাযায়। চ' নাওখন দেখিব পাৰে এনেকা ধৰণৰ নাও হয়। চ' এই নাওতে উঠি একদম সেই লাষ্টলৈকে যোৱা হয়।
চ' ইয়াতেতো মই ভ্ৰমণ কৰা হ'ল, মানে ইয়াতে আহি আপোনালোকক দেখালোঁ। এতিয়া আপোনালোকক মই আৰু এটা নতুন জেগা, মানে সেইটো নতুনে নহয়, সেইটো অলপ পুৰণিয়ে হৈ গ'ল, তথাপিও সেই জেগাটো মানে বেছিভাগে নাজানে বা জানেও যদি ইমান এটা এক্সপ্ল'ৰ কৰা নাই। তো মোৰ লগত থাকক, মই আপোনালোকক সেই জেগাটো লৈ যাই আছোঁ। চ' ব'লক তাতে যাই আপোনালোকক দেখাই আছোঁ। চ' মই ক'ত আহিছোঁ আপোনালোকক দেখাই দিওঁ। মই আহিছোঁ বড়গাঁও। এইফালে মানে আৰু এটা টুৰিষ্ট এট্ৰেকশ্যন বুলি এটা মানে জেগা আছে, য'ত মানে বেছিভাগ মানুহে গৈছিল বা এতিয়াও যায় বোধহয়, মই নাজানো। কিন্তু আগিয়াত মানে এইটো এটা দেখিব লগা জেগা, মানে টুৰিষ্ট এট্ৰেকশ্যন টাইপৰ এটা জেগা আছে। চ' মই ভাবিলোঁ, মই কলেজৰ পৰা আহিলোঁ আৰু কলেজৰ পৰা ফোন আহিছে গাইজ, চ' আপোনাক এই জেগাটো দেখাই দিওঁ, তাৰপিছত কলেজত যাওঁ নে কি গাইজ, কি কয়? চ' ব'লক তাৰেলৈকে যাওঁ। চ' গাইজ মই আহি পালোঁ য'ত আপোনালোকক মই কৈছিলোঁ যে আহিম বুলি। চ' তাতে যাব, মানে য'ত যাব লাগিব তাৰে কাৰণে এই ব্ৰিজখন আমি পাৰ কৰিব লাগিব। চ' মোৰ লগত এনেকৈ বনি থাকক, ব্ৰিজখন পাৰ কৰি আপোনালোকক দেখাই আছোঁ, য'ত মানে যাব মই ক'লোঁ যে তাতে যাম বুলি। চ' ব'লক। চ' ইয়াতে এটা জাননী লেখা আছে, এই বাঁহৰ দলঙৰ ওপৰেদি চাইকেল মটৰ, মানে গমে পাইছে, চাইকেল মটৰ যান বাহন মানে এই মানে দলঙেৰে যাব মানে নিষেধ, মানে যাব নোৱাৰে। চ' এইখন দেখিব পাৰে গাইজ, অলপ জুম কৰি দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। চ' দেখিব পাৰে অলপ এনেকুৱা টাইপৰ এট্ৰেকশ্যন, মানে গমে পায় টুৰিষ্ট এট্ৰেকশ্যন, মানে আপোনাক মানে লুভাইছে, মানে এনেকুৱা টাইপৰ জেগা বনাইছে য'ত আপুনি মানে নিজৰ বন্ধু বান্ধৱী বা অভিভাৱক বা নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত আহি এনেকুৱা টাইপৰ অলপ টাইম স্পেণ্ড কৰিব পাৰে। চ' সেই টাইপৰে এনেকুৱা টাইপৰ এটা মানে পাৰ্ক বা টুৰিষ্ট এট্ৰেকশ্যন টাইপৰ বনাইছে। চ' দেখিব পাৰে ইয়াতে অলপ এনেকুৱা টাইপৰ এইখন নদী আছে আৰু তাতে এখন জালো আছে গাইজ। সেইখনেৰে মাছ, ডাঙৰ ডাঙৰ মাছ যেতিয়া মানে হয় এই নদীখনত, তো পাৰাই থোৱা হয়, তেতিয়া এই মাছ মৰা হয় আৰু গাইজ। চ' তাৰেলৈকে যাওঁ, আপোনালোকক দেখাই আছোঁ। চ' ব'লক। বহুত সুন্দৰ জেগা হয়, কাৰণ ইয়াতে ইমান নিৰ্মল, মানে শান্ত সুস্থ, আৰু জগাই এনেকুৱা টাইপৰ অলপ গছ গছনি, আৰু দেখিব পাৰে পূৰা স্পেচ কৰি বনোৱা হৈছে। আৰু গাইজ যেতিয়া মই মানে ছেকেণ্ড ইয়াৰ বা ফাৰ্ষ্ট ইয়াৰত যেতিয়া আছিলোঁ, চ' মোৰ বন্ধু বান্ধৱী কেইজনৰ লগত ইয়াতে আহিছিলোঁ, তেতিয়া মানে বহুতেই সুন্দৰ আছিল। এতিয়া অলপ পুৰণি হৈ গ'ল, আৰু বাঁহৰে বনোৱা হয় যিহেতু, চ' বাঁহবোৰ অলপমান কিবা হৈ গৈছে গাইজ, অলপমান পকি গৈছে আৰু ভাঙো অৱস্থা হৈ গৈছে। আৰু দেখিব পাৰে ইয়াতে অলপমান মানে স্বচ্ছতা, মানে এই জাবৰ জোঁথৰ যেন য'তে ত'তে নেপেলাই, তাৰ কাৰণে এনেকুৱা টাইপৰ ডাষ্টবিনো দিয়া হৈছে। চ' সেইফালে আছে, আৰু ইফালে কেইজনমান লোকেল মানুহো আহিছে। চ' আমি তাৰেলৈকে যাওঁ, আপোনালোকক দেখাই আছোঁ। আৰু দেখিব পাৰে গাইজ, মানে প্ৰতিখন ঘৰে বহুতে ক্লিনেছ, বহুতে সুন্দৰ, মানে বহুতে ধুনীয়া টাইপত বনাই থৈছে। আৰু এইফালে এখন দোকানো আছে, আৰু এইফালেও কিবা গাঁও আছে দেখোন গাইজ। মানে সিফালেতো বাইকখন আনিব মানে নিষেধ না, ন'টিচ দিয়া হৈছিল, তাৰ কাৰণে বাইকখনো নানিলোঁ, নহ'লে এইফালেও গ'লোঁ হৈ গাইজ। এইফালে কিন্তু পাহাৰ ওচৰতে পালোঁ হয়, ওচৰতে পাহাৰ আছিল। চ' এইখন গেটখন দেখিব পাৰে, ইয়াতে কি লেখা আছে, বক্ৰ কমিউনিটিছ ফিছ চেঞ্চুৰী, ফিছ চেঞ্চুৰী লেখা আছে। চ' এইখন গেট, আগতে ইয়াতে ৱেলকাম বুলি এটা আছিল বোধহয়, মই নাজানো, আৰু আছিলো যদি বৰ্তমান গুচাই দিয়া হৈছে। চ' দেখিব পাৰে অলপ এনেকুৱা টাইপৰ অলপ বনোৱা হৈছে। চ' একুৱা চিন, ইয়াৰ পৰা এইখন ব্ৰিজো আছে গাইজ, এই ব্ৰিজৰ পৰা মানে আপুনি ভালকৈ নদীখন দেখিব পাৰে। চ' তাৰেলৈকে নাযাওঁ, আৰু সেইখন মানে পুৰণি হৈছে। চ' দেখিব পাৰে এনেকুৱা কাগজ ফুল, গেন্দা ফুল, তাৰপিছত এইবিলাক আৰু আছে আৰু গাইজ। চ' এইখন এখন ব্ৰিজ আছে, দলং, বঢ়িয়া এখন দলং আছে, দলঙে কওঁ কাৰণ আমাৰ লোকেল ভাষাত দলং বুলিয়ে কোৱা হয়। আৰু ইয়াতে বহা এটা জেগা আছে। চ' ইয়াতে মানে যেতিয়া মই প্ৰথম আহিছিলোঁ, তো এই যে বস্তুবোৰ আছে, মানে ধুলনিবোৰ তেতিয়া এনেকুৱা টাইপৰ নাছিল, অলপ বেলেগ টাইপৰ আছিল, বেলেগ ধৰণৰ, কেনেকৈ বুজাওঁ আৰু। চ' অলপ বহু আহক গাইজ, পুৰাণি ইয়াদে তাজা হৈ যাব, পুৰাণি ইয়াদে। কিন্তু গাইজ নবহো দিয়ক, কাৰণ মোৰ ওজনত এই বস্তুটো ছিঙি গ'লে এতিয়া ফাইন ভৰি মৰিব লাগিব, তাৰ কাৰণে নবহো দিয়ক। আৰু গাইজ হাইটা দেখছে না, মানে এই যে পাথৰটা আছে, এবাৰ জুম কৰি দি আছোঁ, এই যে পাথৰটা দেখিছে, যোনটো মানে অলপমান সেউজীয়া বৰণ দেখি আছে। চ' তাতে কি আছিল, তাতে এটা মাৰ্মেডৰ ছবি অঁকা হৈছিল, আৰু এইফালে দেখক গাইজ, এইফালে কেইটামান বৰ্ড আছে,
এই পেডেল মাৰা বৰ্ডে হ'ল না কি হ'ল হয় নেকি হয় 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 পেডেল মাৰা বৰ্ড হয় পেডেলৰ বৰ্ড আৰু এইফালে চাপ্পু মাৰা বৰ্ড আছে আৰু এইফালেও কেইটামান ধুলনি আছে এনেকুৱা টাইপৰ আৰু ইয়াতেও য'তে ত'তে জাবৰ যেন নেপেলাই তাৰ কাৰণে এটা ডাষ্টবিন থোৱা আছে এইফালেও ধুলনি আছে এইফালে কেইটামান ঘৰ আছে চ' তাতে নাযাওঁ আৰু দে গাইছ কাৰণ কলেজৰ পৰা বাৰে বাৰে ফোন আহি আছে যে যাব লাগে আজি মানে কিবা এইচ বুলি না AIDS বুলি এটা আছে কিবা আছে আৰু গাইছ চ' তাৰ কাৰণে আমি পটাপট কলেজত যাব লাগিব চ' কলেজত যাওঁ তো গাইছ মোৰ ভিডিঅ'খন কেনেকুৱা লাগিছে এবাৰ কমেণ্টত জনাব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব আৰু ফেচবুক পেজত যদি এই ভিডিঅ'খন চাই আছে ফ'ল' এটা কৰি দিব চ' এইখিনি আছিল মোৰ ভিডিঅ'ত দেখাব লগা নতুন এটা ভিডিঅ'ত লগ পাম তো তেতিয়ালৈকে বাই বাই একজনে কোৱা আৰু বাকীখিনিয়ে ক'লে হ'ল।